আজি বনাবলৈ লৈছোঁ নিমকি। কেনেকৈ সহজ পদ্ধতিৰে ঘৰত নিমকি বনাই চাওঁ আহক। প্ৰথমতে মই দুবাটি আটা লৈ লৈছোঁ। এয়া চাওক, এনেদৰে আপোনালোকে দুবাটি আটা লৈ ল'ব। তাৰ পাছত জোখমতে নিমখ দি ল'ব। লগতে জোখ অনুসাৰে ঘিউ দি ল'ব। লগতে বেকিং অলপো দিব। লগতে কালজিৰা দিব, দেখিবলৈ ভালো হয় আৰু সোৱাদো হয়। তাৰ পাছত জোখমতে অলপমান ৰিফাইন দিব। চব মিলাই লোৱাৰ পাছত অলপ অলপ পানী দি মঠিবলৈ চাব। ভালদৰে আটাটো মঠি ল'ব কোমল হোৱালৈকে। ইয়াৰ পিছত ভিডিঅ'ত দেখুওৱাৰ দৰে গোল কৰি ল'ব। তাৰ পিছত ৰুটি বেলা নিচিনাকৈ এনেদৰে বেলি ল'ব। তাৰ পিছত ষ্টাইলত নিমকি কটাৰ দৰে কাটি ল'ব। এনেদৰে চাওক। এতিয়া মই আটাইখিনি কাটি ল'লোঁ। ইয়াৰ পিছত কেৰাহী গৰম হ'বলৈ দিব। তাৰ পিছত ৰিফাইন ঢালি দিব। ৰিফাইনখিনি গৰম হোৱাৰ পাছত কাটি থোৱা নিমকিখিনি তেলত দি দিব। এনেদৰে ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। এয়া দেখিছেনে, আমাৰ নিমকি বনাই হৈ গ'ল। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব, খাবলৈ খুব ধুনীয়া হয়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কেনেকুৱা পালে জনাব। ধন্যবাদ।